everyone, welcome back to my YouTube channel Bonus Entertainment with a new video. আৰু আজি ব্লগটো মই দেবাসী ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া মই শুই উঠিছোঁ, উঠি মেলি চাহ তাহ খালোঁ, খাই মেলি এতিয়া বিচনা পৰাই নাই আমাৰ। আজি নামঘৰ যাম, ঢেকীয়াখোৱা নামঘৰ আমিহঁতৰ ঘৰৰ ওচৰতে আছে। আপোনালোকক দেখাম, সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আমি কালি পকাত হ'লেও এয়া বিচনা পৰাই নাই আমাৰ। এইপিনে তেওঁলোক গা পা ধুই মেলি আহিলে। তৃষ্ণা তৃষ্ণা এইপিনে সুস্মিতা, এইটো ভাইটিটো পলালে। ধৰ আহিলোঁ এতিয়া নামঘৰলৈ ওলাম বোলো। এইপিনে দিয়া আমাৰ অশ্বিনীয়ে ড্ৰেছটো এইটোৱে হ'ব, খালি আধাহে হেৰি কৰি থৈছে। এইপিনে দিয়া কোচ দি কৈছে, দেৱচি নাই চাদৰখন চবেই কোচ দিয়াত লাগি আছে। মোৰ কাপোৰযোৰ কেনি গ'ল? মোৰ কাপোৰযোৰ এইযোৰ ঘৰটো ভালকৈ হয়। এতিয়া আমি ঢেকীয়াখোৱা নামঘৰলৈ যাওঁ। বাই বাই, তাত লগ পামগৈ। পানী বটল উঠি মেলি আপুনি ব্লগত লাগিছে দে চাব। আমি আহি পালোহি। নামঘৰত চাকি দিবলৈ আমি এইপিনে দিয়া চাকি আৰু ধূপ লৈ লৈছোঁ। চাকি ধূপ লৈ মেলি হ'ল। এতিয়া ব'লক নামঘৰৰ ভিতৰলৈ যাওঁ। মই আপোনালোকক ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এইটো ৰুমত যোনখিনি ভক্তপ্ৰাণ ৰাইজ আহে তেওঁলোক সকলোৱে ইয়াতে চাকি দিব পাৰে। আমিও দিলোঁ। আৰু এইপিনেদি এয়া মহাপুৰুষ মাধৱদেৱে 1450 শকত যোনজোপা বটবৃক্ষ ৰুইছিলে, সেয়া হৈছে এয়া। দেখিছে কিমান বছৰ পুৰণি গছ।
আৰু এই পিনেদি এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ১৪৫০ শকত দিহা নদীৰ কাষত এইকণ স্থানতে ভৰি ধুইছিল আৰু ভৰি ধোৱা মহাভাগ হৈছে এয়া। আৰু দিহা নদীখন হৈছে এইখন। আমি ককাক লগ পাইছো শুনি কেনেকুৱা হ'ল আমি কেনেকুৱা হ'লো আপুনিও ধুনীয়া লাগিছে এয়া এইফালে এটা পুখুৰী আছে এইটো ঢেকীয়াখোৱা নামঘৰ পুখুৰী। আমি এতিয়া নামঘৰৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰ যাওঁ। আমি ঘৰ আহি কেতিয়াবাই পালোহি আৰু এতিয়া আমি খেলোঁ কাবাডী। আমাৰ কাবাডী পাৰ্টনাৰ নহয় অ' সুস্মিতা ৰ এইটো আমাৰ কাবাডী চিনটো আৰু সুস্মিতা পাৰ্টিত আছে বন ভাইটি আৰু এই ৰেফাৰী আৰু অশ্বিনী এওঁবাৰ খেলিব নোৱাৰে আৰু আমাৰ গ্ৰুপত আমি আছো দেবা অ' দেবা আমি আমাৰ গ্ৰুপত গজনে চাইছে
কাবাডী প্ৰতিযোগিতা সমাপ্ত হ'ল জিকিলোঁ আমি আৰু এতিয়া আমি খেলিম ৰজা ৰাণী এওঁলোকৰ এতিয়া পাতিব আপোনালোকে চাই গৈছো গৈছো ভিডিঅ'টো ইমানেই আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু নামঘৰৰ যোৱা কেইখনমান মই ফটো আপোনালোকক দেখাইছোঁ আৰু আজিলৈ বাই বাই।